নমস্কাৰ দোস্তো ওয়েলকাম বেক টু মাই চেনেল। মই আজি আমাৰ বাইদেউ আমাৰ বৰ্তাঘৰ বাইদেউ আমাৰ আজি বিয়া দিন ল'বলৈ আহিছে। এতিয়া মই তাকে দেখুৱাম। এজনী মোৰ বাইদেউ কইনা হেনো। আমাৰ এয়া বৌৱে চাহ বাকী আছে। ডাঙৰ বাইদেউ পালেহি চব ডাঙৰ বাইদেউ খুৰীয়ে শাক কুটি আছে চক খুৰী এয়া ভণ্টি পুৰা কুটি আছে। তাই এজনে কাটি আছে মাংস এয়া ব্ৰইলাৰ হাঁহ পুৰা কাটি আমাৰ বৌৱে চাহ বাকী আছে। ডাঙৰ বৌৱে তাহাঁতৰ পৰিয়ালটো এইটো চব চবেই যে চাহ খাই আছে। হাইজনী আমাৰ বৰমা এজনী বৰমা এজনী নবৌ ডাঙৰ নবৌ এজনী আমাৰ সৰু নবৌ এজনী আমাৰ বাইদেউ এইটো আমাৰ ডাঙৰ দাদা এইটো সৰু দাদা সেইজনী ন ছোৱালী জেলেপি ঘৰতে বনাইছিলো কেনেকুৱা হৈছে নাজানো আৰু মাঘৰ বিহু উপলক্ষে আমাৰ ডাঙৰ বাইদেউ মাংস বনাবলৈ লৈছে চব এয়া পিঁয়াজ দি লৈছে। মছলা দিছা নেকি? মিট মছলা দিছো আৰু বেলেগ নাই। অলপ দিব লাগিছে নেকি অকণমান মিট মছলা তাত দিছে নহয় ন? বেছিকে দিলে হেৰি বেছিকে জ্বলা খাব যে ল'ৰাটো খাবই নোৱাৰিব। তেজপাত দিলে নহয়? তেজপাত দিলো। তেজপাত নালাগে এখন দিলে এই নালাগে ইমান এতিয়া আৰু দিব নালাগে তেজপাত। কি এতিয়া বিলাহী বিলাহীখিনি সিজাৰ পাছত মাংসখিনি দিম। মাংস যেতিয়া তেলটো ওলালে যে তেতিয়া সেই আলু গুটি আৰু হেৰি ওলকবি দিছিলোঁ। এয়া এতিয়া আলহী পালেহি। আলহীয়ে এতিয়া বিয়াৰ দিন বা ল'ব। চাই থাকক আগলৈ আৰু দেখুৱাই আছোঁ আপোনালোকক। এয়া সকলোৱে এতিয়া ভাত খাই আছে চব। হাই ফ্ৰেণ্ড আমাৰ বাইদেউ বিয়া খাবলৈ আহিব ফাগুনৰ 3 তাৰিখে বিয়া ফেব্ৰুৱাৰী 16 তাৰিখে সকলো আহিব। হাই ফ্ৰেণ্ড সকলোৱে ভাত খাই এতিয়া আজৰি। এতিয়া আমি খাই লওঁ। ভাত দি আছে চব খাবলৈ নোপোৱা আছে বৰ ডাঙৰটোকে নিলি দাঙিব নোৱাৰিলে অকণ সৰুটা খাই আছে ভাত চাহ ইমান ওলাইছো বাদ দিব নাপাৰি। পানী পেলাই পেলাই ল'বি দেই লেতেৰা পানী তাৰ চব খাই থাকো দেই। এয়া হাঁহৰ মাংস আৰু এয়া বৌৱে দিছে এইটো জলকীয়া ভাজি। এয়া হ'ল হাঁহৰ মাংস। এয়া বৰ আলু এয়া মাটি দালিৰ লগত বনাইছিলে। মজা লাগিছে মাংস। হাই ফ্ৰেণ্ড এতিয়া মই খাই ল'লোঁ ভাত। এতিয়া খাই বৈ চবেই আজৰি। এতিয়া আলহী যাবলৈ ওলাইছে। এয়া আলহী যাবলৈ ওলাইছে। বিয়াৰ দিন বাৰ হৈ গ'ল। এতিয়া যাবলৈ ওলাইছে ঘৰলৈ।
এতিয়া সকলো যাবলৈ ওলাই আছে ঘৰলৈ আমাৰ ডাঙৰ বাইদেউ হেনো ঘৰলৈ যাবগৈ হেনো আজি নাথাকে হেনো হাই ফ্ৰেণ্ড মোৰ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব